নমস্কাৰ। কবিতাত মুকুতা হৰে। কবিতাৰ মুকুতা বুটলিবলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই চেনেলৰ জৰিয়তে আমি আপোনালোকক লৈ যাম কবিতাৰ সুৰীয়া জগতলৈ। প্ৰিয় সুহিত, আপোনালোক সাজুনে? তেন্তে আহকচোন আমাৰ আজিৰ কবিতাৰ যাত্ৰালৈ আগবাঢ়ি যাওঁ। কবিতাত মুকুতা হৰেৰ আজিৰ নিবেদন স্বৰ্গীয় অনুভূতি। কবি হবিবৰ ৰহমান। কণ্ঠ ৰঞ্জনা পাঠক। ভৰি চুই কৰিবলৈ নালাগে সেৱা, আছে যদি ভক্তি তোমাৰ হৃদয়ত, মৰমৰ বহিৰ প্ৰকাশ নহয় ভৰিত, উমাল বক্ষতহে গজে বৰগছজোপা ইয়াৰ। প্ৰেমিকৰ মৃত্যুৰ উদাহৰণ ইতিহাসেই দিয়ে, গৰল পান কৰা সঁচা প্ৰেমৰ জয়যাত্ৰা আছে আৰু আদি অনাদিলৈ থাকিব। সঁচা প্ৰেম থাকিব সৰ্বদা অমৰ হৈ। ঘাত প্ৰতিঘাত বিচ্ছেদ জীৱনৰ অলংকাৰ, মুখবধিৰ মৌনতাত আত্মাৰ হাহাকাৰ। অন্তৰত তোহৰ অনল লুটকে ভাঙে হিয়াৰ পাৰ, চিনাকি মুখখনিৰ ছবি কলিজাত আঁকি লয় শান্তি অপাৰ। প্ৰেমাতুৰ হৃদয়ত বিষাদ চকুত চকুলো, পলে পলে কলিজাৰ অস্থিৰতা। হুমনিয়াত বুকুত ভূমিকম্পৰ জোকাৰণি, তাৰেই নাম চাগৈ সঁচা প্ৰেম। ভৰি চুই সেৱা নেলাগে কৰিবলৈ, প্ৰেম স্বৰ্গীয় অনুভূতি, যাৰ স্থান হৃদয়ত। নীৰৱ অনুভৱেতেই আছে পৰম সুখ। হয় যদি হওক দেহান্ত তাতেই, তথাপিও পায় তাত আনন্দ অপাৰ। হয় যদি হওক দেহান্ত তাতেই, তথাপিও পায় তাত আনন্দ অপাৰ। প্ৰিয় বন্ধুসকল, আমাৰ আজিৰ কবিতাটো কেনে লাগিল জনাবচোন। আমাক নিচেই কাষৰ পৰা সদায় পাই থাকিবলৈ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।